যি মন্দিৰৰ ওপৰেদি এটা চৰাইও উৰি নাযায়, এখন এৰোপ্লেন উৰি যোৱাটো একেবাৰে নিষেধ। আৰু সেই মন্দিৰ হৈছে 400 বছৰতকৈও অধিক পুৰণি জগন্নাথ পুৰী মন্দিৰ। এই মন্দিৰত এনেকুৱা কিছুমান অলৌকিক ঘটনা বা ৰহস্য জড়িত হৈ আছে, আপুনি হয়তো শুনিলে আচৰিত হ'বলৈ বাধ্য হ'ব যে সঁচাকৈয়ে এনেকুৱা হ'ব পাৰেনে? নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল প্ৰেৰণা মটিভেশ্যনলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। পুৰী মন্দিৰ উৰিষ্যাৰ পুৰী চহৰত অৱস্থিত, যাক হিন্দু ধৰ্মৰ 4 ধামৰ অন্যতম ধাম বুলি মনা হয়। এই মন্দিৰটো 1200 শতিকাত গংগা ৰাজবংশৰ মহান ৰজা অনন্ত বৰ্মন দেৱই নিৰ্মাণ কৰিছিল। মন্দিৰত মূলতঃ 3জন দেৱতাক পূজা কৰা হয়: ভগৱান জগন্নাথ শ্ৰীকৃষ্ণৰ ৰূপত, আৰু ভগৱান বলভদ্ৰ তাৰ ভাতৃ, আৰু দেৱী সুভদ্ৰা তাৰ ভাগিনী। প্ৰতি বছৰ ইয়াত অনুষ্ঠিত হয় বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ৰথ যাত্ৰা। লাখ লাখ ভক্ত আহে এই যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ। বিশাল 3খন ৰথত দেৱতাক বহাই লোৱা হয় আৰু সকলো ভক্তই একে সৈতে ধৰি টানে। পুৰী জগন্নাথ মন্দিৰত বছৰৰ বিভিন্ন সময়ত মানুহৰ ভিৰ বেছি কমি হৈ থাকে। সাধাৰণ দিনত প্ৰায় 50,000ৰ পৰা 1 লাখলৈকে ভক্ত আহে। শুক্ৰবাৰ, শনিবাৰ আৰু বিশেষ বাৰত এই সংখ্যা 2 লাখলৈ উঠি যায়। প্ৰসিদ্ধ ৰথ যাত্ৰাৰ সময়ত ভিৰ সৰ্বাধিক হয়। সেই দিনত 10 লাখৰ পৰা প্ৰায় 15 লাখলৈকে ভক্ত উপস্থিত থাকে বুলি কোৱা হৈছে। অন্য বিশেষ উৎসৱ যেনে স্নান পূৰ্ণিমা, মকৰ সংক্ৰান্তি, দীৰ্ঘযাত্ৰা আদিতো লাখ লাখ লোক ভিৰ হয়। সঁচাকৈয়ে পুৰী মন্দিৰ হিন্দু ধৰ্মৰ ভক্তসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ধাম, আৰু ভক্তজনৰ সংখ্যা প্ৰতিদিনে লাখ লাখ হৈ গৈ থাকে। তোৰ কিছুমান অদ্ভুত বৈজ্ঞানিক আৰু আধ্যাত্মিক ৰহস্য জড়িত হৈ আছে। মন্দিৰৰ ওপৰত কেতিয়াও চৰাই উৰি নাযায়। ভিতৰত থাকোঁতে সমুদ্ৰৰ ঢৌৰ শব্দ একেবাৰে শুনিবলৈ নাপায়। প্ৰতিদিনে গম্বুজৰ ওপৰত ধ্বজা বদলোৱা হয়। মন্দিৰত থকা অন্নভোগশালা বিশ্বৰ সৰ্ববৃহৎ মন্দিৰৰ ৰান্ধনি ঘৰ বুলি জনা যায়। ইয়াত প্ৰায় 56 ধৰণৰ ভোগ ৰান্ধি মহাপ্ৰসাদ হিচাপে ভক্তসকলক দিয়া হয়। মন্দিৰৰ গম্বুজত কোনো ধৰণৰ চৰাই উৰি নাযায় তাৰ ওপৰেদি, আৰু মন্দিৰৰ ওপৰত বিমানেৰে ওলাই যোৱা নিষিদ্ধ, বিমান চলোৱা নিষিদ্ধ। মন্দিৰৰ গম্বুজৰ ওপৰত থকা ধ্বজাখন প্ৰত্যেক দিনেই সলনি কৰা হয়, আৰু কোৱা হয় যে যদি এটা দিনো ধ্বজা নহলোৱা হয় তেতিয়াহ'লে সেই মন্দিৰ 18 বছৰৰ বাবে বন্ধ হৈ যাব। মন্দিৰৰ ভিতৰত থাকোঁতে সমুদ্ৰৰ ঢৌৰ শব্দ একেবাৰে শুনিব নোৱাৰে, কিন্তু মন্দিৰৰ বাহিৰলৈ ওলালে স্পষ্টকৈ শুনিব পাৰি। পুৰী জগন্নাথ মন্দিৰ কেৱল এটা মন্দিৰে নহয়, ই আচলতে হৈছে ভক্তি, আধ্যাত্মিকতা আৰু সাংস্কৃতিক ঐতিহ্যৰ এক অমূল্য ধন। যেতিয়া কোনো মানুহ এই মন্দিৰলৈ আহে, তেওঁৰ ভক্তিৰ অনন্য অনুভৱেৰে ভৰাই তোলে। শেষত এটাই কওঁ, যদি ভিডিঅ'টো ভাল লাগিছে, যদি বেয়া নাপায়, এটা লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জয় জগন্নাথ লিখি থৈ যাব। ধন্যবাদ।